Hello everyone, welcome to Before Exam. আজি আমি 5th জানুৱাৰী 2025 বৰ্ষৰ যিখিনি মোষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি ডিছকাশ্যন কৰিম। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে ৰিচেণ্টলি কোনখন ৰাজ্যই সন্তোষ ট্ৰফিৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ খিতাপটো লাভ কৰিবলৈ সক্ষম হৈছে বা দখল কৰিছে। এই ক্ষেত্ৰত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ৱেষ্ট বেংগল। ৱেষ্ট বেংগলে ৰিচেণ্টলি সন্তোষ ট্ৰফিৰ এই খেলখনত কেৰেলাক 1-0 ব্যৱধানত কি হৈছে হৰুৱাবলৈ সক্ষম হৈছে আৰু সেয়েহে এইবাৰৰ যিটো খিতাপ সন্তোষ ট্ৰফিৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ যিটো খিতাপ সেই খিতাপটো ৱেষ্ট বেংগলে লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে সন্তোষ ট্ৰফিৰ বিষয়ে আপোনালোকে ইয়াত চাব পাৰিব। সন্তোষ ট্ৰফিৰ বিষয়ে দিয়া আছে, এইটো এটা ইণ্টাৰ ষ্টেট নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপ ট্ৰফি, যিটো ট্ৰফিটো ষ্টেট এছ'চিয়েট আৰু অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে কি কৰে অৰ্গেনাইজ কৰে। আৰু এইবাৰ যি এই সন্তোষ ট্ৰফিখন হৈ গ'ল সেইখন হ'ল 78 এডিশ্যন। 15 নৱেম্বৰ তাৰিখৰ পৰা 31 ডিচেম্বৰ তাৰিখলৈকে এই খেলখন চলিছিল। আৰু ক'ত চলিছিল এইখন খেল GMC বালায়োগী ষ্টেডিয়াম হায়দৰাবাদ। GMC বালায়োগী ষ্টেডিয়াম হায়দৰাবাদ। ঠিক এইখিনি মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যন চাইছোঁ আমি। ইয়াত সুধিছে যে মিয়াৰকেট নামৰ এটা ৰেডিঅ' টেলিস্কোপ, এই ৰেডিঅ' টেলিস্কোপটো ৰিচেণ্টলি খুব নিউজত দেখা পোৱা গৈছে। গতিকে এই ৰেডিঅ' টেলিস্কোপটো কোনখন দেশৰ হয়? এই ৰেডিঅ' টেলিস্কোপটো কোনখন দেশৰ হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি চাউথ আফ্ৰিকা। চাউথ আফ্ৰিকাৰ যিটো ৰেডিঅ' টেলিস্কোপ যাৰ নাম হৈছে মিয়াৰকেট, এইটো বৰ্তমান বাতৰি দেখিবলৈ পোৱা গৈছে। গতিকে মিয়াৰকেট ৰেডিঅ' টেলিস্কোপ বুলি কোৱাৰ লগে লগে এইটো ক'ত আছে? চাউথ আফ্ৰিকাত আছে। নেক্সট কুৱেশ্যন চাইছোঁ আমি। বিজনেছ ৰেডি, যাক শ্বৰ্ট ফৰ্মত বি ৰেডি বুলি কৈছে, এই বি ৰেডি নামৰ যিটো ৰিপৰ্ট, সেই ৰিপৰ্টটো কোনটো সংস্থাই বা কোনটো সংস্থাৰ এটা ফ্লেগশ্বিপ ৰিপৰ্ট হয়? ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি। অপশ্যন বি হৈছে ৱৰ্ল্ড বেংক। ৱৰ্ল্ড বেংকে এইটো এনুৱেলি পাব্লিছ কৰাৰ কথা এটা সিদ্ধান্ত লৈছে। সেই ৰিপৰ্টটোৰ নাম হৈছে বি ৰেডি ইণ্ডেক্স বা বি ৰেডি ৰিপৰ্ট। প্ৰিভিয়াছলি এই ৰিপৰ্টটোক ৱৰ্ল্ড বেংকৰ দ্বাৰা যিটো পাব্লিছ কৰা হৈছিলে সেইটোক দ্য ইজ অফ ডুইং বিজনেছ বুলি জনা গৈছিলে। কিন্তু এই ইজ অফ ডুইং বিজনেছ যিটো ৰিপৰ্ট আছিল সেই ৰিপৰ্টটোক ৰিপ্লেচ কৰি বৰ্তমান সময়ত নতুনকৈ এটা ৰিপৰ্ট পাব্লিছ কৰাৰ কথা সিদ্ধান্ত লৈছে, সেইটোৱে হ'ল বি ৰেডি ইণ্ডেক্স। গতিকে এইটো মনত ৰাখি থ'ব। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ৱৰ্ল্ড বেংক। ইয়াত চাব ৱৰ্ল্ড বেংকৰ বিষয়ে ইয়াত দিয়া আছে। ৱৰ্ল্ড বেংক এটা হৈছে এটা ইণ্টাৰনেশ্যনেল ফাইনেন্সিয়েল এটা ইনষ্টিটিউশ্যন, যিটো ইনষ্টিটিউশ্যনে লোনবিলাক প্ৰভাইড কৰে বা গ্ৰেণ্টবিলাক প্ৰভাইড কৰে। স্পেচিয়েলি আমাৰ দেশৰ যিবিলাক বা আমাৰ বিশ্বৰ যিবিলাক ল' এণ্ড মিডিল ইনকাম যিবিলাক দেশ আছে বা কাউণ্ট্ৰি আছে, সেই কাউণ্ট্ৰিবিলাকক কি কৰে লোন আৰু গ্ৰেণ্ট প্ৰভাইড কৰে। এইটো কিয়? এইটো পাৰপাছত কি পাৰপাছত এইটো ইকনমিক আৰু বা ইকনমিকেলি ডেভেলপমেণ্ট পাৰপাছত কি কৰে এই ৱৰ্ল্ড বেংকে লোন আৰু গ্ৰেণ্টবিলাক প্ৰভাইড কৰে। ইয়াত চাব যে ৱৰ্ল্ড বেংকৰ যিটো কাৰেণ্ট প্ৰেচিডেণ্ট তেওঁ হৈছে অজয় বাংগা আৰু যিজন মেনেজিং ডিৰেক্টৰ তেওঁ হৈছে অঞ্চুলা কান্ত, দুয়োজন ভাৰতৰে হয়। আৰু ৱৰ্ল্ড বেংক এষ্টাব্লিছ হৈছিলে 1944 7 জুলাই তাৰিখত। ইয়াৰ হেডকোৱাৰ্টাৰটো ৱাশ্বিংটন DC, যি US-ৰ এখন ৰাজধানী চহৰ বা আমেৰিকা আৰু এখন ৰাজধানী চহৰ। আৰু ইয়াৰ বৰ্তমান যিটো মেম্বাৰশ্বিপ কাউণ্ট্ৰি সেইটো হৈছে 189। গতিকে এইখিনি আপোনালোকে মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যন চাইছোঁ আমি যে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ নতুন সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াত সুধিছে যে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ নতুন ডিৰেক্টৰ জেনেৰেল হিচাপে কাক নিযুক্তি দিয়া হৈছে? এইটো ৰিচেণ্টলি নিযুক্তি দিয়া হৈছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি বিতুল কুমাৰ। বিতুল কুমাৰক কি কৰা হৈছে? CRPFৰ নিউ ডিৰেক্টৰ জেনেৰেল হিচাপে তেওঁক কি কৰা হৈছে? নিয়োগ কৰা হৈছে বা নিযুক্তি দিয়া হৈছে। তেওঁ এগৰাকী কি আছিল? 1993 IPS বেটছৰ এগৰাকী অধিকাৰী বিষয়া হয়। তেখেতৰ আগৰ যিজন আমাৰ ডিৰেক্টৰ জেনেৰেল আছিল, অৰ্থাৎ CRPFৰ যিজন ডিৰেক্টৰ জেনেৰেল আছিল, তেওঁ আছিল অনিশ দয়াল সিং। অনিশ দয়াল সিঙক ৰিপ্লেচ কৰি বৰ্তমান এই বিতুল কুমাৰে কি হৈছে? আমাৰ ভাৰতৰ সংৰক্ষিত আৰক্ষী বাহিনীৰ নতুন সঞ্চালক হৈছে।
নেক্সট কুৱেশ্যন চাইছোঁ আমি যে ৰিচেণ্টলি কোনখন ৰাজ্যই 2024 চনৰ ছিনিয়ৰ নেশ্যনেল মেন্স হেণ্ডবল চেম্পিয়নশ্বিপৰ কিতাপটো লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ ৰাইট এনচাৰটি হ'ব অপশ্যন বি কেৰেলা কেৰেলা এইটো ৰিচেণ্টলি অৰ্থাৎ কেৰেলাই পোনপ্ৰথমবাৰৰ বাবে এইবাৰ কি হৈছে এই নেশ্যনেল মেন্স হেণ্ডবল চেম্পিয়নশ্বিপৰ কিতাপটো লাভ কৰিবলৈ সক্ষম হৈছে আৰু এইখন আয়োজন কৰিছিলে ক'ত কেৰেলাতে আৰু কেৰেলাই কোনটো দলৰ এগেইনষ্টত এইটো জয়লাভ কৰিছে সেইটো হৈছে চণ্ডীগড়ক 34 আৰু 31ৰ যিটো ব্যৱধান সেই ব্যৱধানত হৰুৱাবলৈ সক্ষম হৈছে গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি কেৰেলা নেক্সট কুৱেশ্যনটো চাইছোঁ আমি বিবাদ সে বিশ্ববাস এই স্কিম অৰ্থাৎ যিটো আঁচনি এই আঁচনিটো কোনটো খণ্ডৰ লগত জড়িত এইটো হ'ব ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি টেক্সেশ্যন অৰ্থাৎ টেক্স খণ্ডটোৰ লগত জড়িত স্পেচিয়েলি এই স্কিমটো চেণ্ট্ৰেল ব'ৰ্ড অফ ডাইৰেক্ট টেক্স এই খণ্ডটোৰ লগত জড়িত গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি টেক্সেশ্যন নেক্সট কুৱেশ্যনটো চাইছোঁ আমি ইয়াত সুধিছে তামোল অজাৰ ফেষ্টিভেল যে তামোল অজাৰ উৎসৱটো কোনখন দেশৰ লগত জড়িত বা কোনখন দেশে এই উৎসৱটো পালন কৰে ইয়াৰ এনচাৰটি হ'ব অপশ্যন এ নেপালত এইটো প্ৰতি বছৰে নিউ ইয়াৰ হিচাপে কি কৰা হয় নিউ ইয়াৰ হিচাপে নেপালৰ মানুহখিনিয়ে কি কৰে এই উৎসৱটো পালন কৰে আৰু এই উৎসৱটো কোনটো জনগোষ্ঠী বা নেপালৰ কোনখিনি মানুহে এই উৎসৱটো পালন কৰে সেইটো হৈছে নেপালৰ যিখিনি গুৰুং মানুহ আছে যিখিনি গুৰুং ট্ৰাইবৰ মানুহ আছে যিখিনি সেই মানুহখিনিয়ে কি কৰে এই উৎসৱটো প্ৰতি বছৰে নতুন বছৰ হিচাপে পালন কৰে গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যন এ নেপাল নেক্সট কুৱেশ্যন কিং কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন 2024 এই 2024 চনত কোনজন ভাৰতীয় খেলুৱৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ ৰাইট এনচাৰটি হ'ব অপশ্যন এ লক্ষ্য সেনে এইটো এই আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টনখনত বা কিং কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টনত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁৰ অপনেণ্টত কোন আছিলে তেওঁৰ অপনেণ্টত আছিলে ফ্ৰান্সৰ এজন খেলুৱৈ যিজনৰ নাম হৈছে এলেক্স লেনিয়াৰক কি কৰিছে তেওঁ হৰুৱাই এই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে নেক্সট কুৱেশ্যন চাইছোঁ আমি ৰিচেণ্টলি 7খন মহাদেশৰ ভিতৰতে থকা যিবিলাক সৰ্বোচ্চ শৃংগ আছে সেই আটাইকেইটা শৃংগ বগাবলৈ সক্ষম হোৱা আটাইতকৈ কম বয়সীয়া মহিলাগৰাকী কোন ইয়াত সুধিছে যে 7খন মহাদেশৰে ভিতৰত যিবিলাক সৰ্বোচ্চ শৃংগ আছে সেই সৰ্বোচ্চ শৃংগবিলাক বগাবলৈ সক্ষম হোৱা আটাইতকৈ কম বয়সীয়া মহিলাগৰাকীৰ নাম কি সুধিছে এইটো খুব নিউজত দেখিবলৈ পোৱা গৈছে ৰিচেণ্টলি গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি কামায়া কাৰ্থিকিয়ানে এইটো যিটো এচিভমেণ্ট সেই এচিভমেণ্টটো লাভ কৰিবলৈ সক্ষম হৈছে